আরে বিয়া পাতিছে পাতক, মরম করিছে করক, কিন্তু গোপনে করক না। ভিডিও বনাই দেখায় আসলে কি বুঝাব বিচাৰিছে হে। আপোনালোকে ভিডিও বনাইছে তাত আমাৰ একো আপত্তি নাই, যিমান পাৰে তিমানেই বনাক, কিন্তু মানুহে চাব পৰা ধৰণে বনাক না। লাজ শৰম যে নাইও অকমানো। ভালকে ভিডিও বনাব পাৰে, কিন্তু কিচ কৰি জানি বুজি কিয় এনেকুৱা ধৰণৰ কাম কৰে। নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ' লৈ। ইংলিছ কথা বুজি নাপাওঁ বুলি না ভাবিবা, যদিও বা মই ছোৱালী গাঁৱলীয়া। নিব্বা নিব্বিবোৰো চালা একেই চিন্তাধাৰা। আরে মাইনা, তোমাৰ খজুতি বহুত বেছি ন। যেটো বয়সত নাকি মাকৰ গাখীৰ খাব লাগে সেইটো বয়সত এইবিলাক কৰি আছে। খেতিত গৰু ছাগলী সোমাইছে নেকি, বাপেকে তাক পঠাইছে, তাই আহি খেলি আছে। একজন চাৱাই মোক কৈছিল তোক ভাল পাবা মন যায় নাযায়। মই কলোঁ মোৰতো ভাল পাবা মন যায়, কিন্তু আপিয়ে নাই। আৰু কিয় নাই মই কওঁ, কাৰণ আমাৰ গাড়ী নাই। গৰীব ঘৰে চাৱা এইবিলাকতো যুগবিলাক আছে বাই, আপি মানুহ খালি DSLR গাড়ী শিকাহি লাগে। খালি আমাৰ ঘৰতে চাবি, আমিতো লোৱাই নাপাৰোঁ গাড়ী ঠাড়ী। আমাৰ ঘৰতো মন যায়, তোৰো লাভ কৰিবা। তোৰো লাভ কৰিব মন যায়। কলি যুগৰ ল'ৰা ছোৱালী যে কোনোমতে মাকৰ পেটৰ পৰা ওলাব পাইহে ছোৱালী পটাও লাগি যায়। শুন ভাই, যিটো বয়সত তই ছোৱালীৰ পুকুৰত দৌৰি আছ, সেইটো বয়সত মই মাৰ পুকুৰত দৌৰি আছিলোঁ গাখীৰ খাবলৈ। मस्त जोक मारा रे, ये हंस रे हलकट हंस। কিমান কিউট, মানে কি খাইছা হে, সব ল'ৰাক ফিদা কৰি মাৰিব। আরে মাকৰ মেক্সি বুকুত পিন্ধি 4 কেজি মান আটা মুখত লগাই বিৰত হিন্দুৰ লগাই ভাবিছে বুৱাৰী হৈ গৈছো বুলি। যদি কিবা কাৰণত বাচ্চাকেইটা দেখে নহয়, কেলা হাৰ্ট এটেক হৈ মৰিব। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানলৈ। যদি ভাল পালা লাইক কৰা, চেনেলখন ছাবস্ক্ৰাইব কৰা। পুনৰ আৰু এটা ভিডিঅ'ত লগ পাম। আজিলৈ এৰিলৈ।